নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত মই তেল পিঠা বা মালপুৰা পিঠা কেনেকৈ বনাই তাকে আপোনালোকক দেখুৱাম। বিহু বুলিলে সকলোৱে এই পিঠাটো বনায়। মইনো আজি নিজে কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখাম। সৰুৰে পৰাই মোৰ এই পিঠাটো বৰ প্ৰিয়। এতিয়া মই নিজ হাতে বনাবলৈ শিকিছোঁ। আগদিনাই তিয়াই থোৱা চাউলখিনি ভালকৈ টুকি অলপ সময়ৰ কাৰণে ৰাখি দিলোঁ। তাৰ পাছত মিক্সিত অলপ অলপকৈ দি গুড়ি কৰি ল'লোঁ। প্ৰত্যেকবাৰেই ৰৈ যোৱা গুড়াখিনিৰ লগত অলপ কেঁচা চাউল দি পুনৰ গুড়া কৰি ল'লোঁ। ধুনীয়াকৈ চালি এতিয়া এটা বহল বাটিত গুড়াখিনি লৈ তিয়াই থোৱা গুড়খিনি অলপ অলপকৈ দি ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া এখন কেৰাহীত অলপ তেল দি তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। এতিয়া তাত লাহেকৈ মিশ্ৰণটো দি গেছটো ল' ফ্লেমত ৰাখি ইলুটি শিলুটিকৈ ভাজিব। এয়া মোৰ পিঠা ৰেডি হৈছে। কেনেকুৱা হৈছে আপোনালোকেও কমেণ্টত জনাব দেই। এই পিঠাটো বনোৱা খুবেই সহজ। আপোনালোকেও বাৰু বনাইছেনে? আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ব্লগত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।